প্ৰথমতে আমি গুগল ক্ৰমটো খুলি ল'ম ইয়াতে আমি সাৰ্চ কৰিম এগ্ৰিকালচাৰ আসাম বুলি তো এগ্ৰিকালচাৰ আসাম মোৰ তলত আহিয়ে গৈছে এগ্ৰিকালচাৰ আসাম এটো ক্লিক কৰি দিছোঁ তো এইটো ওপেন হ'ব এতিয়া এইটো থকা যেটো প্ৰথম লিংক আছে এইটোত আমি ক্লিক কৰি দিম তো এতিয়া এটা নতুন উইন্ডো খোলা হৈ গৈছে এতিয়া এইটো এনেকুৱা ধৰণৰ আহিলে এইটো যেটো সেকেন্ড অপচন আছে ফাৰ্মাৰ এপ্লিকেশন বুলি এইটোত আমি ওপেন কৰিম আপোনালোকে CSC তো কৰিব পাৰে ইয়াতে CSC লগইন আছে যদি আপোনালোকৰ ওচৰত CSC ডাটা কৰিব পাৰে তো ইয়াতে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন আমি ক্লিক কৰিলো এটা ইয়াতে এক্সাইটিং ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন নিউ ফাৰ্মাৰৰ ইয়াতে এইটো সিলেক্ট কৰি দিলে হ'ল তো ইয়াতে এইখন আপোনালোকৰ ইন্টাৰফেসটো এনেকুৱা দেখাব ইয়াত এইখন ফৰ্মখন এটা ফিল আপ কৰিব লাগিব তো এইখন ফিল আপ কৰি আছো এপ্লিকেন্ট নেম বেসিক ইনফরমেশন খিনি যি হয় আপোনালোকৰ এইখিনি আপোনালোকে ফিল আপ কৰি ল'ব নিজে নিজে সকলোৱে চাগে জানে তাৰপিছত এপ্লিকেশন টাইপ আপোনালোকৰ কি হ'ব এপ্লিকেন্ট ক্যাটাগৰি কি এইটো লিখি দিলে হ'ল মই যাৰ কাৰণে কৰি আছো তাৰ স্মল ফাৰ্মাৰ 1 to 2 হৈছে তো ক্যাটাগৰিটো লিখি দিব সোশ্যাল স্ট্যাটাস জেন্ডাৰ এইখিনি আটাইখিনি আপোনালোকে লিখি দিব নেক্সট ইয়াতে আপলোড ভোটাৰ আইডি ইমেজ আছে তো এইটো ভোটাৰ আইডি ইমেজটো আপলোড কৰিব এইটো 2048 KB মানে 2 MB তলত হ'ব লাগিব তো মই এইটো আপলোড কৰি দিছো নেক্সট থাকিব ওপৰত প্ৰফাইল পিকচাৰটো এইটো আপোনালোকৰ এটা ফটো যিকোনো ফটো এটা ইয়াতে আপলোড কৰিব চুজ ফাইল কৰি এতিয়া এড্ৰেছ ইনফৰমেশন এইটো আপোনালোকৰ এড্ৰেছ যেটো হয় ষ্টেট ডিস্ট্ৰিক্ট এইখিনি বহাই দিব তো মই বহাই দিছো তো মই এখানে ব্লক বহাই দিব এটো কাখত যেটো ৰাগডাগ আছে ৰেড কালাৰ এটা সিন দিয়া আছে হেটো মানে কনফার্ম হেটো দিবই লাগিব আৰু বাকি যেটোত নাই হেটো অপশনাল হয় তো হেটো নিদিলে হ'ব এটা সার্কেল নেমটো নালাগে বাৰু ইয়াতে নাই যেটো এডিও সার্কেলটো দিব লাগিব ইয়াতে আৰু যে হেটো বহাই দিছো মই নেক্সট এনেদৰে এইখিনি বেসিক ইনফরমেশন খিনি যোৱাৰ পিছত আপোনালোকে এইখিনি এড্ৰেছ ইনফরমেশন খিনি আপোনালোকে যেহেতু আপোনালোকৰ খিনি বহাই দিব আৰু মইও বহাই দিছো এইটো এড্ৰেছ ইনফরমেশন এটা মোবাইল নাম্বাৰটো বহাই দিব এটো অপশনাল হয় দি দিব তথাপিতো অপশনাল নহয় সৰি মই ভুলিছো কথা এটা নেক্সট বেংকৰ ইনফরমেশন খিনি আপোনালোকে বেংক নেম ব্ৰাঞ্চ এড্ৰেছ এইখিনি আটাইখিনি বহাই দিব মইও এটা বহাই দিছো এইখিনি যেহেতু মানে সেভৰ কাৰণে মই এইখিনি হাইড কৰি দিম নেক্সট এটা আদাৰ ইনফরমেশন আপোনালোকৰ ৰিলেশনটো দি দিব ফ্যামিলি ইকো স্ট্যাটাসটো দি দিব এপিএল যদি এপিএল বিপিএল যদি বিপিএল মোৰ এপিএল হয় তো এপিএল বহাই দিছো নেক্সট ইজ কেসিসি হোল্ডাৰ এইটো যদি হে কেসিসি হোল্ডাৰ আছে তেতিয়াহ'লে ইয়েস কৰিব আৰু নাথাকিলে নো কৰি দিব ডাক নম্বৰ পাত্তা নম্বৰ এইখিনি বহাই দিব ডাক নম্বৰটো মই বহাই দিছো পাত্তা নম্বৰটো দি দিছো আৰু ইয়াতে নেক্সট যেটো ওয়ার্ড ভেৰিফিকেশন আছে এইটো বহাই আপোনালোকে সাবমিট কৰি দিব তো মই এইটো বহাই দিছো BCCTHF এইটো বহাই দিছো এবাৰ চেক কৰি ল'ব নেক্সট সাবমিট কৰি দিব এটা অলপ লোডিং হৈ আছে এটা পেমেন্ট ডিটেইলছ পেমেন্ট কৰিব লাগিব এইটো নামটো ডিটেইলছ খিনি আপোনাৰ আহি যাব তাৰ পিছত পে কৰি দিব লাগিব এইটো পে অপচনত ক্লিক কৰি দিলে হ'ল লোডিং হৈ আছে ইয়াতে পে উইথত এইটো 10 টকা কাটিব লাগিব পে উইথটো লাই দিলে ইয়াতে HDFC বেংক আপোনালোকৰ যি বেংক হেটো পৰা কাটিব পাৰিব ইয়াতে মই UPI দ্বাৰা কাটিম এইটো যিমান সিজি আছে আপোনালোকে এইটো কৰিব মই এইটো UPI ত কাটি লম ইয়াতে VPN নম্বৰটো লাগিব এইটো বহাই দিছো অলপ সময় ৰখিব দিছে আৰু প্লিজ ডু নট ক্লোজ দিছ উইন্ডো or margin away এইটো উইন্ডোটো বন্ধ কৰিব ভাবিছে তো মই এইটো বন্ধ নকৰো নেক্সট এইটো প্ৰসেসিং হৈ আছে
তলত টাইমাৰ এটা লগাই দিছোঁ, মানে এইটো প্ৰচেচিং হৈ আছে। এইটো এতিয়া পে ইউ বিজ, এইটো ইউৰ পে'মেণ্ট ইজ বিন, এইটো এনেকুৱাকৈ যদিও আহে মানে ন ৱেবছাইট ৱাজ ফাউণ্ড দ্য ৱেবছাইট এনেকৈ আহিলেও টেনশ্যন নল'ব, কাৰণ ওপৰত আপোনালোকে চাব পাৰিব এইটো পে'মেণ্ট ছাকচেছফুল বুলি আহিছে। তো এইটো আপোনালোকৰ হৈ গৈছে। এতিয়া এইখিনি আছিল আমাৰ ভিডিঅ'টো। তো ধন্যবাদ।